हेलो फ्रेंड्स तुम्हारे निश्चय गम पाइसा जे तुम्हारे बारे एटा गुड बिग ब्रेकिंग न्यूज उलाई परिसे जेटु हल जे अहा काली तुम्हारे HSLC 2021 रिजल्ट दिया हबो रातिपुवा 11टा बजात एटु ठीक आछे किन्तु एटा एटा बृहत प्रश्न हल जे तुम्हारे रिजल्ट्सबोर केनेकुवा चाब पारिबा সেই प्रश्नटोर उत्तर এই ভিডিওটোত সবিস্তারে আলোচনা কৰা হ'ব তাই তোমালোকে ভিডিওটো চাই যোৱা আমাৰ অসমৰ সেৱা বোৰ্ড অৰ্থাৎ সেকেন্ডাৰী এডুকেশন বোৰ্ড অফ আসামৰ দ্বাৰা 14টা কৈ ওয়েবসাইট প্ৰেৰিত কৰা হৈছে আৰু তেওঁলোকৰ মতে এই 14টা ওয়েবসাইটৰ দ্বাৰা তোমালোকে তোমাৰ ৰিজাল্টছবোৰ চাব পাৰিবা তাৰ বাহিৰেও এটা এপ প্ৰেৰিত কৰিছে যেটোৰ নাম হল সেৱা ৰিজাল্টছ 2021 এই এপটোৰ দ্বাৰা তোমালোকে ফলাফলবোৰ চাব পাৰিবা এই ওয়েবসাইটবোৰৰ দ্বাৰা তোমালোকে যদি ৰিজাল্টছ চোৱা তেনেহলে তোমালোকে মোবাইল কম্পিউটাৰ আদিৰ দ্বাৰা গুগল ব্ৰাউজাৰত তোমালোকে যিকোনো এটা ওয়েবসাইট সাৰ্চ কৰিব লাগিব আৰু তাৰ পিছত এটা পেজ উলিয়াইব যেটোত ফাৰ্ষ্টতে লিখা থাকিব রুল আর তার কাষত এটা থাকব বাক্স সেটোৰ ভিতৰত লিখা থাকিব B21 আৰু তাৰ কাষত এটা ব্ল্যাঙ্কস বাক্স থাকিব যেটোৰ মাজত রুলৰ পিছত লিখা B21 ৰ পিছত 4টা নাম্বাৰ থাকে সেই নাম্বাৰবোৰ লিখিব লাগিব আৰু তাৰ নিচত থাকিব আৰু এটা ব্ল্যাঙ্কস বাক্স সেটোৰ মাজত তোমালোকৰ নং বুলি 4টা নাম্বাৰ থাকে সেইটো লিখিব লাগিব আৰু তাৰ পিছত ভেৰি সিম্পল তোমালোকে সাবমিট কৰিব লাগিব আৰু তাৰ পিছত তোমালোকৰ ৰিজাল্টছ বাহি কৈ আইব আৰু তোমালোকে মাৰ্কশিট ডাউনলোড কৰিব পাৰিবা তাৰ বাহিৰেও তোমালোকে সেৱা ৰিজাল্টছ 2021 ৰ নামত এটা এপ যেটো তোমালোকে গুগল প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি তোমালোকৰ ৰিজাল্টছ চাব পাৰিবা আৰু এই 14টা ওয়েবসাইটবোৰ হল sevaonline.org sevaresults.in resultsasam.nic.in results.shiksha asam.shiksha asamonline.in indiaresult.in exam.etc.com school9.com asamjobalerts.com asamresult.in results.net nicaria.com jagronjosh.com এই ওয়েবসাইটৰ পৰা তোমালোকে ফলাফলবোৰ চাব পাৰিবা এটোই হল আজিৰ মূল কথা আশা কৰিম তোমালোকে ভালকৈ বুজিছা আৰু এটা ভাল ফলাফলৰ বাবে কামনা কৰিলো ভিডিওটো তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিবা কিয়নো এই ভিডিওটো অতি এটা গুৰুত্বপূৰ্ণ ভিডিও আৰু লাইক কৰা শেয়াৰ কৰা আৰু কমেন্ট কৰা ভিডিওটো ভাল পাইছানে আজিৰ বাবে ইমানেই হয় থ্যাঙ্কস ফৰ ওয়াচিং গুড বাই